গোৱালপাৰা জিলাৰ পুঠিমাৰী জবৰেঙাত বৰশীৰে মাছ ধৰা প্ৰতিযোগিতাৰ আয়োজন। অহা 19 আগষ্ট মাহত অনুষ্ঠিত হ'ব এই মাছ ধৰা খেল প্ৰতিযোগিতা। গোৱালপাৰা জিলাৰ কৃষ্ণাই নিকটৱৰ্তী পুঠিমাৰী জবৰেঙাত অহা 19 আগষ্টত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা বৰশীৰে মাছ ধৰা খেল প্ৰস্তুতি তুংগত। থ্ৰী ত্ৰিবেটছ ব্ৰাদাৰ্ছৰ উদ্যোগত পুঠিমাৰী জবৰেঙাৰ পুখুৰীৰ বুকুত আয়োজন কৰা বৰশীৰে মাছ ধৰা খেল প্ৰতিযোগিতাখনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বৰশীৰে মাছ ধৰা এই জনপ্ৰিয় খেল। এই খেলখনত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যৰ মেঘালয়ৰ খেলুৱৈও এই খেলখনত অংশগ্ৰহণ কৰিব বুলি খেল আয়োজক কমিটিয়ে জনাইছে। আনহাতে এই খেলখনত কেইবাটাও আকৰ্ষণীয় পুৰস্কাৰ ঘোষণা কৰিছে আয়োজক কমিটিয়ে। নমস্কাৰ লগৰ, আজি আমি ইয়াতে মাছাৰা দিলোঁ। বৰ্তমান আমি মাছাৰা দিছোঁ। আমি মোটামুটি 1 টন মাছাৰা দিম। ইয়াতে ডাঙৰ মাছ আছে 3 কেজি, তাৰ পৰা 1 কেজিৰ পৰা 2 কেজিৰ ভিতৰত আছে, কিন্তু আমাৰ ডাঙৰ মাছ 3 কেজি 100 বা 200 গ্ৰাম আছে। এইটো হ'ল আমাৰ ঠাইডোখৰৰ নাম হৈছে পুঠিমাৰী জবৰেং। খেলখন আমাৰ 19 আগষ্ট সোমবাৰে 2024। আমাৰ পুৰস্কাৰ, আমি প্ৰথম পুৰস্কাৰ লাগছোঁ 6 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 3 লাখ, তৃতীয় 1.5 লাখ, 4 নম্বৰত 1 লাখ, পঞ্চমত আছে আমাৰ 50,000। এনেকুৱাকৈ এ বি আৰু চি কৰা আমাৰ কনচলেশ্যন 3 ভাগত ভগাই দিছোঁ। এ কনচলেশ্যনত আছে 30,000কে 10জন, আৰু বি কনচলেশ্যনত আছে 15,000কে 15জন, আৰু 10,000কে 70জন। আমি 70টা কনচলেশ্যন ৰাখিছোঁ। 10,000কে 70টা। টোটেল প্ৰাইজ আমাৰ 100টা। এইটো আমি যিসকল ফিচিং কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিম বুলি আশা কৰি আছে সকলোকে আমি ৱেলকাম কৰিছোঁ। অহা 19 আগষ্ট 2024 আপোনালোকে এই আমাৰ ফিচাৰীখনত কম্পিটিশ্যনত পাৰ্টিচিপেট কৰক। লোকেশ্যন হৈছে কৃষ্ণা থানাৰ অন্তৰ্গত। কৃষ্ণাৰ পৰা আহিলে আপোনাৰ 6 কিলোমিটাৰ, আৰু এইপিনে মেঘালয় মেণ্ডি পথাৰৰ পৰা যদি আহে 6 কিলোমিটাৰ। আমি অহাকালিৰ পৰা টিকেটৰ বুকিং আমি অনলাইন বুকিং আৰম্ভ কৰি দিম। যিসকলে মানে অনলাইন বুকিং কৰিম বুলি ভাবি আছে তেখেতসকলে অহাকালিৰ পৰা বুকিং কৰিবলৈ পাব। কিন্তু আমি টিকেটখন অফলাইন টিকেটখন আমি ৰবিবাৰে 1টা বজাৰ পৰা আমি অফলাইন টিকেটখন দি দিম, আৰু লগে টিকেট লোৱাৰ পিছত লগে লগে নিজৰ নিজৰ ঠাইখিনি বাছি ল'ব পাৰিব। আৰু ঠাইখনৰ ডিষ্টেঞ্চ আছে 17 ইঞ্চি। টিকেটৰ মূল্য 3,000 টকা।